फ्रेंड्स गुड मॉर्निंग ज्योतिका ब्लग्सर नैटी भिडिओ आपलोक स्वागतम जानाइछो। एतियापर मैं ब्लगटा आरम्भ करिछो। एतिया बाजिसे रातिपुवा 9टा बाजिसे काम साम करे आजरी होय एतिया चाह खाम रातिपुवा चाह कापर सहित एतिया आपोनार माने ब्लगটো स्टार्ट करिछो। आपोनालोके भिडिओটোবোৰ रातिपुवा एतियार পৰা কি কৰো কি নকৰো আপোনালোকক দেখাই যাম। আপোনালোকে भिडिओটো ভালদৰে শেষলৈকে চাই যাব। বলক এতিয়া আমি চাহ খাওঁ। চাহ খাব লৈছোঁ বিস্কুট আৰু কেকৰ সৈতে। আজি ৰাতিপুৱা চাহ কাপৰ সৈতে আপোনালোকক দেখাই দিছোঁ। চাহ কাপ খাই লৈ কিনে আজি বহুতখিনি কাম আছে, কামখিনি কৰি লওঁ আৰু চাদৰ গুঠিব লগা আছে। মই তাতেও দেখাম আপোনালোকক চাদৰখন কেনেকৈ গুঠিছোঁ কি কৰিছোঁ। এখন পাটৰ চাদৰ নতুনকৈ গুঠি আছোঁ, সেইখন মই দেখাম বাৰু। আপোনালোকক কেনেকৈ গুঠিছোঁ কি কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই যাব শেষলৈকে। অলপমান এটা সাইড মানে গুঠা মানে মণি লগাই গুঠিছোঁ। দেখিলে আপোনালোকে গম পাব কেনেকুৱা হয় কেনেকুৱা নহয়। আৰু মোৰ যিহেতুকে বিয়া আহি আছে, মোৰ নিজৰ কাপোৰ মই নিজে গুঠিছোঁ, আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। চুলিবিলাক দেখিছে কেনেকুৱা হৈ গৈছে, চুলিখিনি বহুত বেয়া হৈ গৈছে। আজি এটা হেয়াৰ কেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু এই চুলিখিনিৰ কাৰণে মই বহুত দিগদাৰ পাওঁ। আৰু আপোনালোকে জনাবচোন কোনে কোনে চুলি আপোনালোকৰ এতিয়ালৈকে কোনে চুলিবোৰ কিয় সৰিছে। হাই ফ্ৰেণ্ডছ, এয়া মোৰ চুলি দেখিছেনে? এয়া চুলিখিনি মানে ইমানেই বেয়া হৈছে দুদিন মানে আজি বহুদিন ধৰি চুলিখিনিৰ একো মানে কৰা নাছিলোঁ, একো কেয়াৰ লোৱা নাছিলোঁ। সেই জবা ফুলৰ পাত লোৱাৰ পাছৰ পৰা বেলেগ একো মানে কেয়াৰ লোৱা নাছিলোঁ। নোলোৱাৰ কাৰণে চুলি চাওক, চুলি শুকান চুলি গৈছে আৰু চুলিবিলাক ইমান সৰিছে মানে আপোনালোকক কি ক'ম আৰু বহুত সৰিছে চুলি। এতিয়াৰ পৰা ভাবিছোঁ আজি এটা হেয়াৰ কেয়াৰ কৰি লওঁ। যদি মানে অলপমান টাইম ওলাই কিনে এইখিনি কামখিনি নকৰিলে তাৰমানে চুলিখিনি যদি যত্ন নলওঁ একেবাৰে বেয়া হৈ যাব। এয়া চাওক বহুত বেয়া হৈ গৈছে, চুলিখিনি শুকান হৈ গৈছে। আৰু যিটো মানে চেম্পু লগাই আছিলোঁ সেইটো চেম্পু এইবাৰ অনা নাছিলোঁ, বেলেগ চেম্পু এটা আনি কিনে লগাই আছিলোঁ। তাৰ কাৰণে তাৰমানে এই চুলিখিনি এনেকুৱা অৱস্থা হৈছে কিজানি। আৰু মানে হেৰি কৰাও নাই, একো লগোৱাও নাই যে শুকান হৈ গৈছে। মই দেখাই দিম আৰু তাৰ পাছত লগোৱা হোৱাৰ পাছত মই দেখাম। মই নিশ্চয় ঘৰুৱা বস্তু দিয়ে মই বনাম এইটো বেগ। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। বলক এতিয়া মোৰ লগত হেয়াৰ কেয়াৰ মানে এই চুলিত লগোৱা সামগ্ৰীখিনি লৈ লওঁ, তাতে বনাওঁ কেনেকৈ বনাওঁ কি কৰোঁ। মানে বনাবই লাগিব, যিহেতুকে মই মানে চুলিত এটা মানে পেক হিচাপতে লগাম। আপোনালোকে চাই যাম। এই চাউলৰ গুড়ি মই পানীৰ সৈতে বনাই লৈছোঁ, এনেদৰে গুড়া কৰাৰ দৰে মানে গুড়াৰ দৰে এনেকৈ বনাই লৈছোঁ। এই তাত মই কি মিক্স কৰোঁ মই দেখাই আছোঁ। ৰাতিপুৱা চাহ কাম বন কৰি আজৰি লৈ লৈছোঁ। চাহকাপ খাই লওঁ, লোৱাৰ পাছত মই দেখাই আছোঁ। 2 মিনিট ৰাখি দিলোঁ, ঠাণ্ডা হোৱালৈকে ৰাখি দিছোঁ। তাৰপাছত নাৰিকলৰ তেল আৰু মানে এল'ভেৰা ফ্ৰেণ্ডছ, একেবাৰে গধূলি সময়তে আপোনালোকক লগ পাইছোঁ। ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিব পৰা নাছিলোঁ, মানুহ আহিছিল, ভাত বনালোঁ। এনেদৰে থাকোঁতে ভিডিঅ' কৰিব পাহৰি গৈছোঁ। এয়া গধূলি সময়ত অলপ এবাৰ ওলাই আহিছোঁ কালী পূজা চোৱাৰ কাৰণে। ক'ত যাওঁ আপোনালোকক দেখাই যাম। আপোনালোকে গৈ আছোঁ মালিগাঁৱত, এয়া জালুকবাৰী ষ্টপ। এইখন প্ৰতিমা চাওঁ, তাতো বেছি সময় নকৰোঁ। তাৰ কাৰণে সকলোবোৰ মানে ৰাস্তাবোৰত মানে উদযাপন কৰি থাকে। আমাৰ প্ৰতিমা গৈ আছে তাত মানে গাড়ী বাজি আছে, দাদাৰ কাৰণে চব বস্তু একদম নিয়ল হেৰি হৈ গৈছে। বহুত পূজা পাতিছে, সিমান উৎসৱ বেলেগ দিনা যেনেকুৱা হয়, বেলেগ বছৰত যেনেকুৱা এটা উৎসৱটো বহুত ধুনীয়া এটা পৰিৱেশ হয়। এইবাৰ আমাৰ পূজাখনত ইমান মানে
বাঁহৰ সৰু সৰু কাঠিৰে বনাইছে আদিম যুগৰ মানুহৰ এটা পৰিৱেশ বনাই ৰাখিছে সিহঁতে বহুত ধুনীয়াকৈ এটা মা দুৰ্গা মাৰ প্ৰতিমাখনৰ আগত যে এই দৃশ্যবোৰ দেখা পাইছোঁ বহুত ধুনীয়া লাগিছে এইখন প্ৰতিমা মানে বহুতেই ভাল লাগিছে তাত গৈ থকা মানুহবিলাকে সকলোৰে মুখত প্ৰতিমাখনৰ লৈ কিনে বা মানে মণ্ডপটো বহুত এটা মানে দিছে তাৰপাছত আমি আকৌ ঘূৰি আহিলোঁ তাৰ পৰা ঘূৰি আহিম এতিয়া ৰেষ্টকাম কালিবাৰী ৰেষ্টকামত তাত সোমাইছোঁ মীনা বজাৰ এয়া মীনা বজাৰ আমি বেলেগ চাইডেৰে সোমাইছোঁ মানে অসমৰ পৰা অহা নাছিলে মানে চাইডৰ পৰা এই পূজা চাই আহিছোঁ চাইডৰ পৰা ওচৰত সেইকাৰণে আমি আগতে দোকানবোৰ মানে ৰাস্তাতে মেইন ৰাস্তাতে দোকানবোৰ বহিছে তাৰপিছত তাৰ পৰা আমি ওলাই আহিছোঁ সেইখন প্ৰতিমা চাই ওলাই আহি আকৌ এখন প্ৰতিমা চাম আৰু তাত গৈ আছোঁ এয়া দেখিছেনে এইখন মানে এইবিলাক মানে ৰাস্তাই ৰাস্তাই মানে দোকানবোৰ বহিছে ইয়াতে এই কালিবাৰী ৰেচ কেম্পত মানে বহুত দোকান হয় আৰু ৰাতি আৰু অলপমান দেৰিৰ পাছত বহুত মানুহ হ'ব মানুহৰ পাছত মানুহ হ'লেও দোকানবিলাকত মানুহ মানে বহুত থাকে আমি বহুত কম মানুহ পাইছোঁ তাৰ কাৰণে সোনকালে গৈছিলোঁ যে তাৰ কাৰণে আমি কম মানুহ পাইছোঁ এয়া আন এখন পূজা মণ্ডপ আপোনালোকক দেখাই যাম এয়া দেখিছেনে ইয়াতে এনেদৰে লাইটেৰে সকলোবোৰ সজাই তুলিছে ইয়াততো দোকান আছে ইয়াৰ দোকানবিলাক অলপমান কম ভিডিঅ'টো শেষলৈকে চাই যায়